हेलो फ्रेंड्स प्रथमे मोर भिडिओले स्वागतम जनाइছো সকলো ভালে আছে নে আজি আমি গৈ আছো waterfall কাকোচাঙত চাবলে গৈ আছো লগতে বলো আপোনালোককো লৈ যাও চাব বহুত এটা ধুনিয়া এটা পৰিবেশ হয় মানে কি কম বুজাব নোৱাৰি बहुत ভিতৰত অলপ আৰু মানে এখিনিতে গাড়ী ৰখাবলৈ দিয়ে ভিতৰলৈ যাবলৈ নিদিয়ে গাড়ী আমাৰ থানাৰ পৰা আহিছে বুলি কোৱা কাৰণে থানাৰ পৰা গৈছো বুলি কোৱা কাৰণে মানে যাবলৈ দিছে গাড়ীখন লৈ আৰু কিছুমান গৈছে মই ইমান সঠিক মই নাজানো কিন্তু গৈ আছো আৰু ময়ো নতুন যেতিয়া বহুত ভিতৰত হয় মানে গৈয়ে আছো আৰু তলত পুৰা পানী এতিয়া আমি গাড়ীৰ পৰা নামিলো গাড়ীৰ পৰা নামি এতিয়া আমি আৰু অলপ খোজ কাঢ়িব লাগিব
মই ভইচটো দিয়া নাই এইটো কাৰণে বহুত হুলস্থুল হৈ গৈছে, সেইটো কাৰণে মই এনেকৈ অফ কৰি দিছোঁ ভইচটো। বহুত শিলগুটি আছিলে, মানে খালী ভৰিত গৈছিলোঁ মই গাড়ীতে চেণ্ডেল থৈ পেলাই, সেইটোৱে কৈ আছিলোঁ যে মোৰ ভৰি বিষাই গৈছেগৈ। আগত গৈ আছে ডিম্পী আৰু বৌ এজনী গৈ আছিলে। কৈ আছিলোঁ পানীখিনি ইমানে চাফা ন, অকণো লেতেৰা নাছিলে, মই সেইটোকে কৈ আছোঁ। মেইন পানী ৱাটাৰফলটো আহি পাই গৈছোঁ। বহুত মানুহ আছিলে, কিন্তু এই ৰছীডাল দেখিছে, ৰছীডালৰ পৰা আৰু ইফালে যাবলৈ নিদিয়ে, কিন্তু বহুত যাবলৈ মন আছিলে। এনেকুৱা লাগিছিলে যাতে মই তাতে একদম গা ধুই দিম যে, এনেকুৱা মন গৈছিলে, বহুত মন গৈছিলে, কিন্তু নিদিয়ে যে যাবলৈ। আৰু এনেকুৱা পানী স্পীড আছিলে, সেই পানী স্পীডে মানে গোটেই গা ভিজাই দিছিলে। ইয়ালৈ এবাৰ হ'লেও আহিব, বহুত ভাল লাগিলে, জেগাখন বহুত ধুনীয়া, মনটো মানে বহুত ভাল লাগি যায়। সেইখিনি মানে পৰিৱেশটো মানে বহুতেই ঠাণ্ডা পৰিৱেশ আছিলে, বহুত ধুনীয়া লাগিলে, মানে ক'বলৈ ভাষা নাইকিয়া, বহুত ভাল লাগিলে। এইটোৱে মানে তাত 4টা বজালৈকে থাকিবলৈ মানে নিদিয়ে, আৰু 4টা বজাৰ লগে লগে বন্ধ কৰি দিয়ে। সেইটোকে মই সুধিলোঁ তাত, আৰু 4টা বজাৰ পিছত আৰু থাকিব নিদিয়ে, এইটোকে মানে সুধি আছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই। আৰু এবাৰ গৈ পেলাই চাব, বহুত ভাল লাগিলে। লাষ্টৰ টাইমত মানে যেতিয়া অহা টাইমত এই পানীটো অলপ পাইছিলোঁ, অলপ মানে বহি ল'লোঁ, বহি পেলাই ফটো চটো উঠিলোঁ, আৰু তাৰপিছত আহি গ'লোঁ।
এতিয়া আমি আহি পেলাই পাই গ'লোঁ কোৱাৰ্টাৰ। এয়া আমাৰ কোৱাৰ্টাৰ আছিলে। এখন থানা হয়।